এ ধুলাটা গিরগির মা ওয়েতি ধুল আমরা ওয়েতি ধুল সমরে এ বাহর মারি খাজি লইবা
বোলে ৰাইজ বুলিলে ৰজা বোলে জ্ঞাতি বুলিলে গংগা ইয়াতে ৰাইজৰ আগত ব্যস্ত কিঞ্চিত অৰিহণা এখনি কোৱা আমাৰ ৰাইজৰ আগত কৰ্ণাপন্ন হৈছেই বোলে দিওঁতে থওঁতে তাইকে বছৰতে অনেকখিনি অপৰাধ হ'ব পাৰে সৰ্বখিনি অপৰাধ নেদেখাজনে মাৰ্জন কৰিব লাগে বোলে ভাল বোলে কুশল কৰক কল্যাণ কৰক আগলৈকো এইদৰে গুৰুভগতৰ সেৱা শুশ্ৰূষা কৰিবলৈ শক্তিধৰ পুৰুষে শক্তি দি ভক্তিৰ পাত্ৰ কৰি আয়ুষত বিঘিনি পুণ্য কৰি গৃহৰ মধ্যে কেউনি মালিকে গোবিন্দ নিয়াবলৈ ৰক্ষা কৰিব লাগে প্ৰথমতে ভাল হৈছে এটা বিহুৰ পৰিৱেশ সৃষ্টি হৈ গৈছে পৰম্পৰাখিনি ৰক্ষা কৰি বিহুখন মাৰিছে আপোনালোকে উপস্থাপন পদ ঘোষা লহৰী বুঢ়া চেও লগত কছাৰী চেও দুটাকে আপোনালোকে চেও লগাইছে তাৰপিছত পেপাও সুন্দৰ হৈছে খুটুলি সুন্দৰে হৈছে তাৰ লগতে বিহুৱা ডেকাখিনি বৰ ধুনীয়া নাচিছে এটা মানে আপোনালোকে হাত চাপৰিতে গম পাইছে দলীয় অডিয়েন্সেও আপোনালোকক ছাপোৰ্ট নিশ্চয় কৰিছে যে এজন বিহুৱাক এই দায়ী থকা আগত থকা নাচিছে দিব্যজ্যোতি শৰ্মা আগতে বামুণ গোসাঁয়ে বিহু নামায় চাব যে বিহুৱতীসকল সেই গোসাঁনীহে মাধুৰীমা গোস্বামী গায়ত্ৰী মহন্ত এতিয়া আমাৰ ভাল বিহুৱা এজন বামুণ আপোনালোকে সামৰণিটো আমি আগতে সৰুতে গাইছিলোঁ তেনেকৈ হুঁচৰি গাবলৈ গ'লে লাই মাজে মাজে লফা ডালি ডালি তাৰ মাজে খুতৰা শাক সেইবিলাক পৰম্পৰা হুঁচৰি আশীৰ্বাদটো আশীৰ্বাদ বাকীসকলে কি আশীৰ্বাদ দিলে আমি নুশুনিলোৱে
বাকী দলখিনিয়ে যিটো আশীৰ্বাদ দিলে আমি একো নুশুনিলোঁ, কিন্তু যে কুশল কৰ কল্যাণ কৰ গাড়ীখন বিঘিনি শূন্য কৰি গ্ৰহ দুখ কাল দুখ এই কথাখিনি হুঁচৰিত গায়। কাৰণ গোটেই বছৰটোৱে গৃহস্থক আশীৰ্বাদ দিয়ে যাতে বেমাৰ আজাৰ একো হ'ব নালাগে, অপায় অমংগল হ'ব নালাগে, উন্নতি হওক। সেইকাৰণে গৃহস্থক আশীৰ্বাদ দিয়ে। ৰাইজ বুলিলে ৰজা, জ্ঞাতি বুলিলে গম কৈছে, ভকত বুলিলে ভগৱন্ত স্বৰূপ। এতিয়া আমাৰ পেপাদাৰীতকৈ মোৰ বেছি ঢুলীয়াৰ চেও বেছি ভাল লাগিছে। পেপা বৰ সুন্দৰ হৈছে। আগলৈ আছোন কি নাম? ৰিদীপ টুকাৰিয়া। মই ভাল লাগিছে যে বাকীসকলে ছাপোৰ্ট দি আছে। ঢোলটো মুখ্য ভূমিকা লৈ গোটেই বিহুখন পকাই ৰাখিছে ঢোলে। এই ঢুলীয়া এজন ৰিদম লাগিবই আৰু গোটেই দলটোৱে যিমান ভাল নামাৰক, যদি ঢোল নাবাজে বিহু নালাগে। গতিকে সুন্দৰ ঢোল বজাইছে, লগতে পেঁপাও বজাইছে। গতিকে শুভেচ্ছা থাকিল। বাকী আমাৰ নামতি বৰ সুন্দৰ কণ্ঠ। কি নাম? শ্ৰী স্বপ্নাভ গগৈ। স্বপ্নাভ বৰ জটিল নাম। হয় বৈছ গগৈ। ক'ত ঘৰ? মোৰ ঘৰ চৰাইদেউ জিলা বৰদাত আছে। আগতে শিৱসাগৰ আছিল, ভাল আছে। এই যোজনাটো যে লাষ্টত যে গৃহস্থক গাইছিলে যে এইবেলি নাচিব কোন, এইবেলি নাচিব আমাৰে গৃহস্থ, নেচাইনো থাকিব কোন, সেইটো তেনেকে ৰাখিবা হা। নেচাইনো থাকিব কোন, তাৰমানে তেতিয়া মিটাইকটো মিলে। বেলেগ এটা গাইছিলে অকণমান, কিন্তু ভাল আছে। মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু যাতে এনেকে জীয়াই ৰাখে, কৃষ্টিটো জীয়াই থাকিব বুলি মই ভাবিছোঁ যে AECত মানে বিহু সঁচাকৈ এটা উন্নত মানদণ্ড। তোমালোকৰ মাজৰ বিহুৱা প্ৰতিযোগী কোন আছিলা? বিহুৱা নাচনী আৰু ঠিক আছে, আমি 10 মিনিট বিৰতি লৈছোঁ। ভাল লাগিল।